হাই ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি এটা নতুন ভিডিঅ' লৈ আহিলোঁ আকৌ। আৰু ছোৱালীজনী দেখিছেনে, য'তে ত'তে শুই পৰে, দুৰ্বল হৈ আছে। মানে তাইৰ গৰম বন্ধত জ্বৰ হৈ গ'ল। মানে ঘৰত যাম বুলি ভাবিছিলোঁ গাঁৱত। আপোনালোকৰ আগত কৈছোঁৱে বোলে গৰম বন্ধত গাঁৱত যাম। ক'ত যাম ভবা কথা নহয়, সিদ্ধি বাটত থাকে কোনা বিধি। ছোৱালীজনীৰ মানে জ্বৰ হৈ একেবাৰে দুৰ্বল হৈ পৰিছে, আঙুলি খাই আছে। যি খাব লাগে তাক নাখায়, নাখাবলগীয়াটো খায়। সেয়ে ভাবিলোঁ অলপমান আলু ভাজি বনাম আৰু জহা চাউল 2 টোপামান খুৱাম। খোৱালে কিজানি অলপমান বল পায়ে গাত, সেইকাৰণে অলপমান আলু ভাজি আৰু জহা চাউল বনাই দিলোঁ। এয়া জহা চাউল, ঘৰৰে জহা চাউল, গাঁৱৰ পৰা অনা আছিল। আৰু আলু ভাজি, গতিকে এইখিনি খুৱাই মিলাই অলপ ঔষধ পাতি খুৱাওঁ, সোনকালে ভাল হওক। আৰু মোক দেখিছেনে, চকু মুখ একেবাৰে ক'লা পৰি গৈছে, ৰাতি শুব পৰা নাই। জ্বৰ উঠিছেনে নাই চাব লাগে। আৰু পাকঘৰতে আছোঁ এতিয়া, সোনকালে হওক। আৰু ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি